এতিয়া আমি ইয়াৰ পৰা শিবিৰৰ পৰা ওলাম। এতিয়া পাৰ্কৰাইজৰ পৰা ওলাই গৈ জংচনলৈ যাম। পাৰ্কৰাইজ জংচন খোজকাঢ়ি যাম নে গাড়ী পাওঁ যাওঁ, যদি গাড়ী পাওঁ গাড়ীত গুচি যাম, নহ'লে খোজকাঢ়ি গুচি যাম। আৰু এইদৰে আমি 3 নম্বৰ দিনটো ষ্টাৰ্ট কৰিলোঁ। कल अगर इतने बजे निकले रहते तो स्नान के लिए मैं तो तुम लोगों को उठा रहा, तुम लोग नहीं उठे। भाई किस तरफ जाना है लगा लो। इतने मॉर्निंग में होते हुए भी सुबह 3 बज रहे हैं दोस्तों, और आप देख सकते हैं कि जैन सैलाब जो है रुकने का नाम नहीं ले रहा है। लोगों को ये आस्था की डुबकी मारनी है, ये बहुत बड़ा पुण्य कार्य है। 4টা বজা দেখিছে চবফালে ভিৰ। আমি গৈ আছোঁ এতিয়া, প্ৰয়াগৰাজ জংচন। প্ৰয়াগৰাজ জংচনৰ পৰা ডাইৰেক্ট বাৰাণসী ট্ৰেইন ধৰিম। ট্ৰেইন পাম নে নাপাম সেইটোৱে মেইন কথা হৈছে। आ रहा है कि नहीं? एक्सेप्ट कर रहा है ऑर्डर? भाई पैदल ही चलते 3-4 किलोमीटर। আৰু এইদৰে আমি এখন অটো ল'লোঁ আৰু অটোখনত গোটেইকেইটাই ষ্টেচনৰ ফালে আগবাঢ়ি গ'লোঁ। আৰু ইয়াৰ চাওক ষ্টেচনৰ বাহিৰ অৱস্থা, মানুহবোৰ য'তেই পায় ত'তেই শুই বাগৰি আছিলে। আৰু ইয়াৰে কিছুমান এনেকুৱা মানুহ আছে য'ত 2-3 দিন সেই ষ্টেচনৰ বাহিৰতে শুই বাগৰি আছিল। প্ৰয়াগৰাজ ষ্টেচন আহিছিলোঁ, চবফালে মানুহ ভিৰ। ষ্টেচনত সোমাবই নাপালোঁ। চাৰিওফালে ষ্টেচনৰ বাহিৰৰ ভিতৰে চব, বাহিৰৰ ভিতৰত চবফালে মানুহ। 2-3 দিনলৈকে মানুহ ষ্টেচনৰ বাহিৰতে শুই আছে। ভাবিছিলোঁ বাৰাণসী যাম, কিন্তু বাৰাণসীটো মানে প্ৰয়াগৰাজ ষ্টেচনৰ পৰাতো যাব নোৱাৰিম। চ' বাছৰ ব্যৱস্থা চাই আছিলোঁ, বাছ কেনেকৈ যাব পৰা যায়। হয়তো বাছত যামগৈ, নহ'লে কেব বুক কৰি লৈ বাৰাণসী গুচি যাম। বাৰাণসীটো অৱস্থা চাগে বহুত বেয়াই হ'ব। ইয়াত দেখিছে চিটুৱেশ্যন বহুত বেয়া, যাবলৈও বহুত অসুবিধা হৈ আছে। বাৰাণসীৰ পৰা তেতিয়া গুৱাহাটীলৈ টিকেট বুক কৰি গুচি যাম। মোৰ প্ৰব্লেম হৈ আছে কি, মই প্ৰয়াগৰাজৰ পৰা এটা টিকেট অলৰেডি বুক কৰিছোঁ, কিন্তু কনফাৰ্মটো নহয়, ৱেটিং লিষ্টত আছে। কনফাৰ্ম হোৱাটো চান্স বহুত কম বাৰু। তেওঁলোকেও এতিয়া বহুত উঠি আছে, কোনফালে কেনেকৈ চিন্তা কৰি আছে কেনেকৈ যায়। তো ইহঁতকেইটাৰ লগতে আহিছিলোঁ। সিহঁতৰ পৰা এজন যাব মুম্বাই যাব, বিহাৰ আছে, এনেকৈ যাব। তো কোনফালে যাওঁ তাকে চিন্তা কৰি আছোঁ। ফাইনেল আমি ডিচাইড কৰিলোঁ যে আমি বাছেৰে বানাৰস যাম। চ' কোনোমতে এখন টেম্পোত উঠি আমি এই বাছ ষ্টেচন পালোহি। এইটো হ'ল প্ৰয়াগৰাজ বাছ ষ্টেচন। আৰু এইদৰে আমি বানাৰস 2-2:30মান বজাত পালোগৈ। আৰু গোটেই দিনটো একো খোৱা নাছিলোঁ, কল আৰু আঙুৰ খাই বাছত গৈ আছিলোঁ আমি। আৰু তেনেদৰে আমি বানাৰস পালোগৈ। আৰু ইয়াত প্ৰয়াগৰাজতকৈ বেছি ভিৰ যেন লাগিছিল মানুহৰ। আৰু ইয়াৰ পাছত আমি এটা ৰুম বিচৰাত লাগি গ'লোঁ, কাৰণ আমাৰ বহুত ভাগৰ লাগিছিল। গোটেই দিনটো ভাগৰ জিগৰ আহিছিলোঁ। চ' ৰুম বিচৰাত লাগি গ'লোঁ। 2-3টামান ৰুম চালোঁ, কিন্তু পচন্দ হোৱা নাছিলে। শেষত এটা ৰুম পচন্দ হ'ল আৰু সেই ৰুমটো আমি কনফাৰ্ম কৰিলোঁ। আৰু ৰুমত আমি ধুনীয়াকৈ গা পা ধুই লৈ সন্ধিয়া সময়ত গংগা পাৰৰ ফালে ওলাই গ'লোঁ। ভোক লাগিছিলে, কিবা এটা খাম বুলি ভাবিছিলোঁ। দেখিলোঁ পানীপুৰি বেছি আছিলে, চ' ভাবিলোঁ পানীপুৰি খাই লওঁ, তাৰপাছত বেলেগ কিবাকিবি খাম আৰু। পেটো ইমান ভাল নাছিলে, তথাপিও খাই দিলোঁ আৰু। আৰু এইটো হ'ল কাশী বিশ্বনাথ টেম্পলৰ বেক চাইডৰ গেটটো। আৰু এয়া হ'ল মণিকৰ্ণিকা ঘাট। আৰু ই এনেকুৱা এখন শ্মশান য'ত 24 ঘণ্টাই কাৰোবাৰ নহয় কাৰোবাৰ দেহ ত্যাগ হৈ থাকে। আৰু আমাৰ হিন্দু ধৰ্মত এটা বিশ্বাস আছে যে এই শ্মশানত যোনে আহি তেওঁ নিজৰ দেহ ত্যাগ কৰে, সেইজনে আমাৰ এই জীৱন আৰু মৰণৰ জালৰ পৰা মোক্ষ পায় বুলি এটা বিশ্বাস আছে। আৰু আনৰ কি নাজানো, মোৰ ইমান মানে ইণ্টেন্স এনাৰ্জি ফিল হৈছিলে যেতিয়াই ওপৰলৈ উঠি গৈছিলোঁ। মই শ্মশানৰ ওপৰলৈ, এটা বিল্ডিং আছে আৰু তলতো চিতা জ্বলি আছে, ওপৰতো চিতা জ্বলি আছে। মই ওপৰলৈ উঠি গৈছিলোঁ আৰু ওপৰত ইমান উঠি যাওঁতে মোৰ ষ্টেপত উঠি যাওঁতে মোৰ হাৰ্টবিট ইমানেই ফাষ্ট হৈ গৈছিলে, মানে নাজানো কি কাৰণে অট'মেটিক হাৰ্টবিটটো ফাষ্ট হৈ গৈছিলে বহুত, আৰু বহুত ইণ্টেন্স মানে গংগা কিনাৰত আহিছোঁ। এইটো কাশী বিশ্বনাথ টেম্পল সেইফালে আছে। এয়া হ'ল কাশী। আজি ৰাতি চালোঁ, কাইলৈ ইহঁত যাবগৈ, কাইলৈ যাবগৈ। তো কাইলৈ মই থাকিম ইয়াতে থাকি পেলাই আকৌ এক্সপ্ল'ৰ কৰিম গোটেই কাশীখন এক্সপ্ল'ৰ কৰি পেলাই। পৰহিলৈ মৰ্ণিং টিকেট বুক কৰিছোঁ, এতিয়া কনফাৰ্ম হয় নে নহয় নাজানো, ৱেটিং লিষ্টত আছে। কনফাৰ্ম যদি হয় তেতিয়া 20 তাৰিখে গুৱাহাটী গুচি যাম আৰু ঘৰলৈ গুচি যাম।
আৰু এনেদৰে আমি অলপমান ফুৰিলোঁ বহুত ভাগৰ লাগি আছিলে সেই গতিকে আমি সকলোৱে সোনকালে ঘৰলৈ গুচি আহিলোঁ আৰু ৰাতিপুৱা মৰ্ণিং সোনকালে উঠি কাশী বিশ্বনাথ টেম্পল দৰ্শন কৰিলোঁ আৰু তাৰ পৰা আহিয়েই মোৰ লগত থকা কেইজন নিজৰ নিজৰ ঠাইলৈ উভতি যাবলৈ ওলালোঁ আৰু এটা মই ৰুম অলৰেডি অনলাইন বুক কৰি থৈছিলোঁ কাৰণ এই ভিৰত মই ৰুম ক'ত বিচাৰি ফুৰিম সেইকাৰণে মই অলৰেডি এটা ৰুম আগতীয়াকৈ বুক কৰি থৈছিলোঁ আৰু তাতে ৰুমত গৈ মই ধুনীয়াকৈ ফ্ৰেছ হৈ অলপ আৰাম কৰি দুপৰীয়া ভাগত আকৌ কাল ভৈৰৱ টেম্পললৈ দৰ্শন কৰিব ওলাই আহিলোঁ এতিয়া আহিছোঁ মই কাল ভৈৰৱ টেম্পললৈ কাল ভৈৰৱ টেম্পল বাৰাণসী বহুত ভিৰ আছে এতিয়া কাল ভৈৰৱ টেম্পল কোনফালে আছে চাব লাগিব দৰ্শন কৰিব পাৰিম নে নাই তাকে চাব লাগিব এতিয়া ভিৰ চবফালে ভিৰ বনাৰছত চব গলিয়ে গলিবোৰ বহুত সৰু ইমান মানুহৰ ভিৰ মানে ইমান মানুহৰ ভিৰ চাৰিওফালে কনফিউজিং হৈছে ৰাস্তা কোনফালে আছে কনফিউজ হৈ গৈছে চবফালে মানুহ এইফালে চাওক এইফালে মানুহ আছে চাগে এইফালে হ'ব চাগে মোৰ এইফালে লাইনটো আহিছে লাগো তাকে চিন্তা কৰিছোঁ দেখেংগে ইমান লাইনটোৰ নেগুটোৱে দেখা নাপাওঁ নেগুটো কোনফালে আছে ধৰিবই ন এতিয়া দেখিছে মন্দিৰৰ শিবিৰৰ পৰা ৰাস্তালৈকে লাইন হৈ আছে লাইন একেবাৰে লাষ্টত আছোঁ এতিয়া মই লাইন হৈ গৈছে 10 মিনিট আছে অহাৰ পিছত মই সেইটো পিছফালে লাইন চাই আৰু এয়া হ'ল বাৰাণসী ফেমাছ পাণ আৰু এনেদৰে মই 4 ঘণ্টা লাইন ধৰি কাল ভৈৰৱ টেম্পলৰ দৰ্শন কৰি আহিলোঁ কাল ভৈৰৱ টেম্পলৰটো মেইন গেটটো হয় তাৰপিছত চেণ্ডেল আকৌ এৰি থৈ আহিলোঁ কোন লগত যাওঁতে দোকানতে চেণ্ডেল যোৰ এৰিলোঁ সেইদিনাখন আকৌ জোতা যোৰ এৰিলোঁ আজি আকৌ চেণ্ডেল যোৰ এৰিলোঁ লাইন পাৰ হৈ পেলাই সোমোৱাটোহে মেইন কথা এতিয়া চাওক লাইনবোৰ কিমান লাইন আগৰ দি ক'ৰবাত গলি আছে নেকি চাওঁ গলিটো সোমাই পেলাই দোকানখন যদি চিনি পাওঁ সেইফালেদি লৈ আহিব লাগিব নহয় আকৌ চেণ্ডেল কিনিব লাগিব সেইদিনাখন জোতা এৰিলোঁ আজি আকৌ চেণ্ডেল এৰিলোঁ ইমান মানুহ গলিবোৰে সোমাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইমান ভিৰ আৰু সোমাম হয় চিনি নাপাওঁ পিছত ওলাবলৈ অসুবিধা হ'ব সেইকাৰণে ভাবিলোঁ বাদ দে নালাগে নতুনকৈ কিনি ল'ম একো প্ৰব্লেম নাই আৰু তেনেকৈয়ে মই এযোৰ জোতা আৰু এযোৰ চেণ্ডেল এৰিলোঁ তাৰপাছত আহি মোৰ কাৰণে এযোৰ চেণ্ডেল ল'লোঁ আৰু ৰাস্তাত এনেধৰণৰ কিছুমান শাৰী বেছি থকা দেখিলোঁ ভাবিলোঁ মানুহজনীৰ কাৰণে লৈ যাওঁ আৰু এনেকৈ বেগ দুটামান ল'লোঁ লাইন লাগি আছে মন্দিৰ যাবলৈ গোটেই দিনটো ঘূৰি পকি বহুত ভাগৰ লাগিছিল সেইকাৰণে সোনকালে খাই বৈ ৰুমৰ ফালে ওলাই গ'লোঁ